নমস্কাৰ ওয়েলকাম টু HKS Edu ব্লগ। আজি মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী চাংচাৰিত অৱস্থিত চিপেটৰ কথা আৰু সকলোৱে জানে মই বেছিকৈ বহলাই কোৱাৰ প্ৰয়োজন নাই। প্লাষ্টিক ইঞ্জিনিয়াৰিং টেকনলজিৰ যিখন কলেজ বা ইনষ্টিটিউট আমাৰ চাংচাৰিত অৱস্থিত সেইখনতে উপস্থিত আছোঁ। এয়া হৈছে আমাৰ চিপেট কেম্পাছ। উঠি লিখি মেলি এণ্ট্ৰি কৰিলোঁ। সকলোকে চিপেটৰ এই ভিডিঅ'টোৰ কাৰণে স্বাগতম জনালোঁ। আপোনালোকে এই গোটেই ভিডিঅ'টোত চিপেটৰ বিভিন্ন ধৰণৰ আমি এক্টিভিটি যিসকল কৰি আহিছোঁ, একাডেমিক প্ৰগ্ৰেম আমাৰ যি আছে, এই গোটেই এটা অভাৰভিউ আপোনালোকে পাব। আৰু মই এটা কথাই আপোনালোকক ইয়াত অনুকূয়াব বিচাৰিছোঁ, আমাৰ যি কোৰ্চ আমি দি আহিছোঁ চিপেটৰ জৰিয়তে, এই সকলো কোৰ্চ প্লাষ্টিক বা এলাইড ছেক্টৰৰ প্লেচমেণ্ট লিংক কোৰ্চ। আৰু এই কোৰ্চসমূহ কৰাৰ লগতে নিজক এজন ইণ্ডাষ্ট্ৰীত কৰ্মসংস্থাপনৰ কাৰণে নিজক তৈয়াৰী কৰিব পাৰে আৰু লগতে তেওঁলোকে যদি বিচাৰে এজন এণ্টাৰপ্ৰেনিয়ৰ হ'ব বিচাৰে। তো আহক আপোনালোকে গোটেই ভিডিঅ'টোত আমাৰ এক্টিভিটিসকলে আমি বৰ্ণনা কৰোঁ। ধন্যবাদ। এইবোৰ যে আমি দেখিছোঁ চেনিৰ দানাৰ নিচিনা বা চাগু দানাৰ নিচিনা, এইবোৰ হৈছে আমাৰ প্লাষ্টিকৰ ৰ মেটেৰিয়েল। এইবোৰ বিশেষকৈ আহে আমাৰ যিটো পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰি আছে, উদাহৰণস্বৰূপে আমাৰ ডিব্ৰুগড় তিনিচুকীয়াত থকা ব্ৰহ্মপুত্ৰ পলিমাৰ পেকাৰ লিমিটেড, তাৰপিছত অন্যান্য জেগাৰ পৰা আহে, আমাৰ এই নুনমাটি নাৰেংগীৰ পৰা আহে। এইবিলাক মেচিন হয়। আমাৰ ধানত তেনেকুৱা এনেকৈ তলেদি সোমাই যায়, চাউল ওলাই আহে। তেনেকৈ এই বস্তুটো কি হয়, তলেদি সোমাই যাব, মেচিন হয় এইবোৰ। ইয়াতে গৰম হ'ব, গৰম হোৱা গলিব, বেলুনৰ নিচিনা দেখা পাইছোঁ নহয়। এইফালেদি বতাহ আহে, এয়াৰ দিয়া হ'ব, এইফালে বতাহে ওপৰলৈ ঠেলিব, সেই গৰম হয়, একেবাৰে পাতল হয়, বেলুনৰ নিচিনা ফুলি গৈ আছে। এই বস্তুটো বহুত গৰম। মই চুই চাব চেষ্টা নকৰোঁ, যিহেতু মই এক্সপাৰ্ট নহয়। মোক দেখুৱাই টেকনিকেল এক্সপাৰ্টজন তেখেতে চুই দেখুৱাইছে, তেখেতে জানে কাৰণে চুই দেখুৱাইছে। এয়া সম্পূৰ্ণ কোমল হয়, বতাহো গৰম হৈছে। ওপৰলৈ গুচি যাব, গুচি গৈ এইফালে দেখিছে নহয়, পিটাৰ নিচিনা গৈ আছে। তো এইটো কোৱা হয় ফিল্ম প্ৰডাকশ্যন। আচলতে ফিল্ম এইকাৰণে কোৱা হৈছে যে একেবাৰে পাতল হয়। যিটো আমাৰ আগতে যিটো ফিল্ম আছিলে, ফটো ফিল্ম, একেবাৰে পাতল আছিলে, সেইকাৰণে ইয়াক ফিল্ম বুলি কোৱা হয়। আৰু এইটো বহল, এইটো দ্বাৰা আমাৰ বহলটো বঢ়াব পাৰি। এইফালে গৈছে, ইয়াতে যি হোৱাইট ৰোল দেখা পাইছে, এই ৰোলবিলাক হৈছে ইয়াৰ পৰা সৃষ্টি হোৱা প্লাষ্টিক, আৰু এনেকৈ ৰোল কৰি থৈ দিছে। কাটি কাটি এইবিলাক কি কৰিব পাৰি, পিছত কেৰি বেগ বনাব পাৰি, হেণ্ড গ্ল'ভছ বনাব পাৰি। এই বটলটো কেনেকৈ বনাইছে, কোনটো মেচিনত, আমাৰ আপোনাৰ এই PCM বুলি কয়, PCM কোম্পানীটোৰ নাম। হয়, PCM 1 লিটাৰ। এইটো মানে মেক্সিমাম কেপাচিটি আমি 1 লিটাৰলৈকে মানে প্ৰডাক্টটো বনাব পাৰোঁ। এইটো হৈছে আমাৰ প্লাষ্টিকৰ ৰ মেটেৰিয়েল। এইটো গৰম হৈ পেলাই এনেকৈ ওলাই আহিছে। এতিয়া সেইফালে গুচি গ'ল, কাটাৰেদি কাটিব। তাৰপিছত আৰু এটা মেচিন আহিছে, এই মেচিনে ঠেলিছে ভিতৰত, তাৰপিছত বতাহ সোমাই দিছে। ভিতৰত এটা ফ্ৰেম দিয়া আছে, ফ্ৰেম মতে এইটো খুলিব, এইটো ফ্ৰেমত। তাৰপিছত তলফালে এই বটলবোৰ ওলাই আহিল। এই বটলবোৰত পিছত শ্বেপ দিয়া হয়। এইখিনি এক্সট্ৰা ৱেষ্ট হয়, এইখিনি কাটি সমান কৰি দিয়া হয়। আৰু ওপৰত যিখিনি আছে এইখিনিও কাটি সমান কৰি দিয়া, আৰু এইবোৰ খোপা যিবোৰ আছে, খোপাটো বেলেগকৈ বনোৱা হয়, বনাই পিছত লগাই দিয়ে। আৰু এই বটলবোৰ বিশেষকৈ আমাৰ আয়ুৰ্বেদিক মেডিচিনৰ বটলত বেছিকৈ ব্যৱহাৰ কৰা হয়। সেই বটল বহুত পাৰ্ট মিলাই কিনে এটা পাৰ্ট হয়, সেইবিলাক বেলেগ বেলেগকৈ বনাব লাগে। স্কেলবিলাকত চাওক, একেবাৰে মাইক্ৰন, মিলি মাইক্ৰনত এইবোৰ নহয়। এইটো আপুনি আমাৰ ঝাৰু হেণ্ডেল যে আছে, সৰু ঝাৰু হেণ্ডেল ইয়াতে বনোৱা হয়। এইটোত কি বনোৱা হয় বুলি কৈছিল? এইটো কেপ মূল হয়। কেপ, এইটো টুপিবিলাক, হেৰিবিলাক, এই সোপাবিলাক, বটলৰ সোপা, সেইটোৱে। এইকেইটা দেখা পাই চিনি পাইছোঁ, এই ব্ৰইলাৰ মুৰ্গীবিলাকক যে দানা খুৱাই নহয়, এই তাৰে এইবোৰ বনাইছিল। আপুনি যে কৈছিল বটলবিলাকক, এনেকুৱা বটল, কেপ, কেপ বেলেগ হ'ব, এইটো আমি বনাইছোঁ আমাৰ BBFCL বুলি যে কেমিকেল থাকে, BBFCL হয়, যিটো নুবুলি গণ্ডগোল আছে নহয়, তাৰ কাৰণে বনাইছোঁ। তাৰ কাৰণে এইটো হিট দিয়ে, মেচিনত হিট দিয়া যায়। হিট দিয়াৰ পিছত ইয়াত ফিটিং কৰে, ঠিক আছে। ফিটিং কৰি ইয়াৰ পৰা এয়াৰ ব্ল' কৰে, এয়াৰ ব্ল' কৰা মাত্ৰ ফুলি যায়।
খুলি এইটো যিটো শেপ এই থাকে shape-টোত এই থাকে। শেপটোত বটল এইটো ওপৰৰ ফালেও থাকিব কভাৰ হৈ থাকিব এইটো এটা থাকিলে এইটো তাত গৈ ক্ল'জ হৈ যাব ক্ল'জ হৈ যাব তাই সেই চেপ ল'ব এই শেপটো লৈ যাব তাৰপিছত অপেন হৈ গ'লে সেইটো টপ হৈ যাব এইটো এই বস্তুটো যিটো দেখিলে এইটো ই ফৰ্ম বুলি কোৱা হয় দাদাক কৈ দিলে মই সো তাতেতো গমে পালে তাতে কি কৰা হয় আমাৰ ইয়াতে এইটো হ'ল টেষ্টিং ডিপাৰ্টমেণ্ট মানে প্লাষ্টিকৰ বস্তুখিনিটো বনাইতো ওলাই দিলে অকল ইয়াতে নহয় চবতে মেনুফেকচাৰটো বনাই দিলে এতিয়া বস্তুটো ভাল নে বেয়া মানে আমি ব্যৱহাৰ কৰিব পৰাকৈ হৈছে নে নাই সেইটো কোনে চাব সেইটো দায়িত্ব থাকে টেষ্টিং ডিপাৰ্টমেণ্ট মিনছ কোৱালিটি ডিপাৰ্টমেণ্ট কোৱালিটি চেক কৰিব পাৰোঁ মানে চবে যিটো মেনুফেকচাৰ বস্তু চবে আমি মাৰ্কেটত গ'লে এই মেচিনটো হৈছে ইউনিভাৰ্চেল টেষ্টিং মেচিন হয় ইয়াতে এই প্লাষ্টিকৰ বস্তুটো কিমান শক্তিশালী কিমান টানিলে কিমান দূৰলৈ টানিব পাৰি তাৰে টেষ্ট হৈ আছে বাইদেৱে কোৱা মতে এইটো এটা জিঅ' বেগ হয় প্লাষ্টিকৰ জিঅ' বেগ যিটো আমি বানপানীৰ সময়ত বানপানীত উঠিবৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইটো টেষ্ট হৈ আছে তো ইয়াতে মেচিনে টানি আছে কিমান শক্তিৰে টানিছে সেইটো আমি ইয়াতে গম পাওঁ ঠিক আছে তো এই মেচিনটো আপোনালোকে দেখুৱাই আছে চাওক এটা ফ'ৰ্চ মানে কিমান শক্তিৰে টানিছে সেইটো আৰু এইটো এক্সটেনশ্যন মানে লংজিভিটি কিমান দূৰলৈকে যাব কিমান দেৰিলৈকে টিকিব পেকেজিং চেম্পল এইবিলাক এই গোটেইবিলাক এই বটল ৰাখিছে বটলৰ হেৰি পি ফৰ্ম ৰাখিছে এইবোৰ ৰাখিছে এইবোৰ বস্তা হয় দেই এই বস্তাবিলাকো টেষ্টিং কৰোঁ ভিতৰত লেব আছে আমি তাতে গৈ পেলাই আহিলোঁ চালোঁ সেইবোৰ কোৱালিটি একুৰেট হয়নে নহয় তাতে আমি কি ৰাখিব পাৰিম কি ৰাখিব নোৱাৰিম খাদ্যৰ কাৰণে উপযোগী হয়নে নহয় বস্তুবোৰ কিমান ৰাখিব পাৰিম সেই গোটেইবোৰ ৰখা হয় ইয়াতে মই দেখা পাইছিলোঁ বেম্বো বাঁহ প্ৰডাক্ট হয় যে বাঁহৰ পৰা এইটো বনোৱা হৈছে ভিতৰত আমাৰ যিটো এডভেষ্টাৰ টিন হয় সেই এডভেষ্টাৰ টিনৰ লুক এটা দিছে আৰু ইয়াৰ ওপৰত কি হৈছে বেম্বৰে বনোৱা এই প্ৰডাক্টটো ইয়াতে ওপৰত প্লাষ্টিক কোটিং কৰা হৈছে গতিকে এই প্লাষ্টিক কোটিংটো একুৰেট হয়নে নহয় তাকো চেক কৰিব পাৰোঁ আমি এই লেবত টেষ্ট কৰিব পাৰোঁ আৰু এইবোৰতো আপোনালোকে চিনিয়ে পায় আৰু কোনেনো চিনি নাপায় এইবোৰটো ক'ব নালাগে এইবোৰতো হেৰি সৰু ল'ৰা ছোৱালী টেবুল হয় চেয়াৰ হ'ব সকলো বস্তু প্লাষ্টিকৰ যিমান বস্তু আছে আমি নমস্কাৰ চিপেটৰ ফালৰ পৰা সকলোকে ধন্যবাদ যাচিছোঁ চেণ্ট্ৰেল ইনষ্টিটিউট অফ পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি ভাৰত চৰকাৰৰ অধীনস্থ ডিপাৰ্টমেণ্ট অফ কেমিকেলছ এণ্ড পেট্ৰকেমিকেলছ মিনিষ্ট্ৰী অফ কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছৰ অধীনস্থ এখন শৈক্ষিক প্ৰতিষ্ঠান সৰ্বভাৰতীয় শৈক্ষিক প্ৰতিষ্ঠান ইয়াতে আমাৰ যিখিনি মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰা ছোৱালী আছে তেখেতসকলক আমি 3 বছৰৰ 2টা ডিপ্ল'মা দিওঁ ডিপ্ল'মা 3 বছৰীয়া 2টা ডিপ্ল'মা আছে এটা কোৰ্চৰ নাম হ'ল DPMT ডিপ্ল'মা ইন প্লাষ্টিক মোল্ড টেকন'লজি আৰু এটা হ'ল DPT ডিপ্ল'মা ইন প্লাষ্টিক টেকন'লজি মেট্ৰিক পাছ কৰাৰ পিছত এজন ষ্টুডেণ্টে ল'ৰা হওক বা ছোৱালী হওক তেখেতসকলে ইৰেছপেক্ট অফ দেয়াৰ পাৰ্চেণ্টেজ কোনো পাৰ্চেণ্টেজ এনেকুৱা নহয় যে বহুত বৃহৎ পাৰ্চেণ্টেজ লাগিব তেনেকুৱা কোনো কথা নাই তেওঁলোকৰ যদি এইটো লাইনত ইঞ্জিনিয়াৰিং হিচাপে গঢ় দিবৰ ইচ্ছা আছে তেখেতসকলে এই কোৰ্চটো আমাৰ ল'ব পাৰে এইখন গুৱাহাটীৰ ওচৰত চাংচাৰী কামৰূপ ডিষ্ট্ৰিক্টৰ চাংচাৰীত অৱস্থিত তেখেতসকলে এই বৰ্তমান সময়ত এই একাডেমিক ছেছনৰ এডমিশ্যন অলৰেডি চলি আছে এই ক্ষেত্ৰত তেখেতসকলে আমাক যোগাযোগ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ ফেচিলিটিবিলাক আমাৰ পৰ্যায়ক্ৰমে আপোনালোকক দেখুওৱা হ'ব কেনেকুৱা ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰেম হয় আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টত এইখিনি এই ভিডিঅ'টোৰ হয়তো পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখুওৱা হ'ব গতিকে এই সময়ত আপোনালোকে এডমিশ্যনটোৰ কাৰণে আমাক যোগাযোগ কৰিব পাৰে নেক্সট বৰ্তমান একাডেমিক ছেছন আমাৰ চলি আছে আগষ্ট মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ ইয়াতে ক্লাছ আৰম্ভ হ'ব মাত্ৰ 60টা ছিট আছে ভাৰতবৰ্ষৰ যিকোনো স্থানৰ পৰা আহিব পাৰে কিন্তু প্ৰিফাৰেঞ্চ হিচাপে আমাৰ অসম বা নৰ্থ ইষ্টৰ কেণ্ডিডেটখিনিক আমি প্ৰথম প্ৰিফাৰেঞ্চ দি এইবছৰৰ কাৰণে এডমিশ্যন ধন্যবাদ ডিজাইনিং ডিপাৰ্টমেণ্ট ডিজাইনিঙত CIPET চেণ্টাৰ CAT চেণ্টাৰ ডিজাইন ইয়াতে ডিজাইন কৰা হয় মানে এনেকুৱা প্ৰজেক্টটো আহে যেতিয়া পাইপলাইন প্ৰজেক্টখিনি আহে গভৰ্ণমেণ্টে পাইপলাইন দি আছে তাৰো যদি যিবোৰ কাম মাতাত আহে সেইবোৰ কিন্তু 2D হয় অট'কেডতে কৰিব লাগে সেইবোৰ আৰু 3Dৰ কাম নাই এই অট'কেড শব্দটো কিবা ফুল ফৰ্ম আছে নেকি নাই অট'কেডে তাৰমানে সেইটো ছফ্টৱেৰটো হ'ল অট'মেটিক কেডৰ ফুল ফৰ্ম আছে অটো মানেতো অট'মেটিক আৰু কেডৰ আছে কম্পিউটাৰ এডেড ডিজাইন আগতে হাতেদি কৰিছিল কম্পিউটাৰ এড হৈ গৈছে গতিকে কম্পিউটাৰ এডেড ডিজাইন এইটো কম্পিউটাৰ এডেড মডেলিং আৰু এটা মেনুফেকচাৰিং আছে তলত এইটো কম্পিউটাৰ এডেড মেনুফেকচাৰিং এইটো কেম বুলি কয় গতিকে এই ফটো লৈ লওক এইটো চিপেটত যদি এক্সপ'জাৰ ভিজিটত আহিলে চিপেটত যদি ভিজিট কৰিব আহিলে আহি আপোনাৰ অনুভৱ কি অকণমান জনাওকচোন অভিজ্ঞতা আগতে বাহিৰৰ পৰা দেখি আছিলোঁ আজি ভিতৰত সোমাইছোঁ কথা মানে পৰিৱেশটো বহুত ভাল লাগিছে আৰু নজনা কথা বহুত
অলৰেডি আপোনালোকে গম পালে আমাৰ চিপেটত বিভিন্ন ধৰণৰ ডিপ্ল'মা কোৰ্চ চলে DPMT ডিপ্ল'মা ইন প্লাষ্টিক মোল্ড টেকন'লজি আৰু DPT ডিপ্ল'মা ইন প্লাষ্টিক্স টেকন'লজি। এই কোৰ্চটো কৰাৰ পিছত তাৰপিছত ল'ৰা বা ছোৱালীখিনি কি এটা ফেচিলিটিছ পাব বা কেনেকুৱা সংস্থাপন পাব তাৰে বিষয়ে অকণমান মই আপোনালোকৰ ওচৰত কৈ দিছোঁ। এই কোৰ্চটো কমপ্লিট কৰাৰ পিছত আমাৰ ষ্টুডেণ্টছবোৰে ডাইৰেক্টলি কোম্পানীত প্লেচমেণ্টত যাব। যিকোনো কোম্পানী হ'ব, MNC কোম্পানী, আমাৰ আণ্ডাৰত বহুত MNC কোম্পানীজ আছে আৰু এজ কম্পেয়াৰ্ড বিফ'ৰ আপোনালোকে আগতে দেখিছিলে চাগে অসমত কোম্পানী বহুত কম আছিলে, কিন্তু এতিয়া আপোনাৰ বহুত ইণ্ডাষ্ট্ৰিজ লাহে লাহে কোম্পানীবোৰ আহি আছে। উদাহৰণস্বৰূপে আপোনাৰ কমলপুৰ এৰিয়া, আমিনগাঁও, গৌৰীপুৰ, মদনপুৰ এৰিয়াত বহুত ডাঙৰ ডাঙৰ MNC কোম্পানীজ আহিছে, পাইপ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ আহিছে। চ' সেই তেনেকুৱা ধৰণৰ কোম্পানীজবিলাকক আমাৰ ষ্টুডেণ্টছবোৰক ৰিক্ৰুট কৰা হয়। আৰু এজ এ 3 বছৰ যিটো ডিপ্ল'মা আছে, সেই 3 বছৰৰ ডিপ্ল'মাৰটোত 2.5 years 2.5 বছৰে তেওঁলোকে আমাৰ চিপেটত ট্ৰেইনিংটো ল'ব লাগে। আফটাৰ ডেট লাষ্ট যিটো ছেমিষ্টাৰ হয় তেওঁলোকে সেই ছেমিষ্টাৰটোত ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিঙৰ কাৰণে গুচি যায়গৈ। এণ্ড ডিউৰিং ডেট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং অলছ' তেওঁলোকে ভাল এটা ষ্টাইফেণ্ড পায়, মিনিমাম 10,000 to 12,000 rupees ষ্টাইফেণ্ড তেওঁলোকে ডিউৰিং ডেট 6 monthsো তেওঁলোকে পায়। গতিকে প্লেচমেণ্টৰ সুবিধাটো 100% এচুৰেঞ্চ আমাৰ ফালৰ পৰা দিয়া হয়। কোৰ্চটো কৰিলে তেওঁলোকে মিনিমাম 2টা বা 3টা অফাৰ আমাৰ ফালৰ পৰা পায়গৈ আৰু তেওঁলোকৰ ষ্টুডেণ্টছৰ ওপৰত ডিপেণ্ড কৰে যে ৱেডাৰ তেওঁলোকে কোনটো কোম্পানী জইন কৰিব ইয়া নকৰে। যদি কিছুমান ষ্টুডেণ্টছে ধৰক প্লেচমেণ্টত যাব নোখোজে, যদি ভাবে তেওঁলোকে মই লেটাৰেল এণ্ট্ৰিত যামগৈ, BTech কৰিম বা BE কৰিম, সেইটো সুবিধাও আছে। তাৰ উপৰি কিছুমান ষ্টুডেণ্টছে নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব খোজে, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ হ'বলৈ খোজে, ষ্টাৰ্টআপ, গতিকে তাৰো সুবিধাখিনি আমাৰ ইয়াতে কমপ্লিটলি দিয়া আছে। চ' এইখিনিয়ে প্লেচমেণ্ট। ইয়াতে যিখিনি 3 মাহৰ কোৰ্চ আছে, এই কোৰ্চখিনি মানে বহুত লাভান্বিত হ'ব। এতিয়া যদি এইটো কোৰ্চ কৰাৰ পিছত কোনো বেলেগ চাকৰি কৰিব খোজে চাকৰিও কৰিব পাৰিব, বা যিহেতু যদি হায়াৰ ষ্টাডি কৰিব খোজে সেইখিনিও কৰিব পাৰিব। তোমালোকে ক্লাছ 9-10ৰ পৰা তোমালোকে যিসকলে পঢ়ি আছা, তোমালোকে এই বিষয়ে আগতীয়াকৈ এটা ধাৰণা ল'ব পাৰিবা আৰু তোমালোকে জানিব পাৰিবা যে ভৱিষ্যতে প্লাষ্টিক ইঞ্জিনিয়াৰিঙত তোমালোকৰ সুযোগটো কি আছে। আৰু যিখিনি অলৰেডি 11-12ত পঢ়ি আছে, তোমালোকেও কি কৰিব পাৰা, নিজৰ কেৰিয়াৰটো এইফালে তোমালোকে আনিব পাৰিবা। আৰু যদি তোমালোকে ইচ্ছা প্ৰকাশ কৰা যে নাই এডমিশ্যন লোৱাৰ আগতে চিপেটলৈ এবাৰ আহি ভিজিট কৰিম বা চাম কথাখিনি সঁচা নে মিছা বা সুযোগটো কি আছে, তেতিয়াহ'লে তোমালোকে চিপেটত আহিব পাৰিবা। মোৰ ওচৰত যিখিনি ল'ৰা ছোৱালী আছে, যিসকলে মোক চিনি পোৱা, তোমালোকে মোক যোগাযোগ কৰিব পাৰা। মই ছাৰহঁতৰ লগত কথা পাতি এদিন সময় মিলাই মই চিপেটত তোমালোকক ভিজিটত লৈ আহিম আৰু তাৰপিছত তোমালোকে এডমিশ্যনৰ কাৰণে কথা পাতিব পাৰিবা। তো বাকী ছাৰৰ লগত কথা পাতি ভাল লাগিলে। ট্ৰেইনিঙত আমি ধুনীয়া ধুনীয়া কথা শিকিলোঁ। গোটেইখিনি মই একেলগে কম্পাইল কৰি এডিট কৰি মই ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ আহিম। থেংক ইউ ফৰ ৱাচিং। ষ্টে কানেক্টেড টু HKS Edu ব্লগ।